Hello friends, welcome to my YouTube channel JU Tech. আজি মই আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে মোবাইলত ৰিচাৰ্জ কৰি কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰিব। এটা এপ আছে, এইটো এপত প্ৰতিটো ৰিচাৰ্জত কেশবেক দিয়ে। এপটোৰ নাম হ'ল ইপেঅন ৰিচাৰ্জ এপ আৰু প্লে ষ্ট'ৰ গৈ পিনে টাইপ কৰিব ইপেঅন বুলি, তেতিয়া এপটো ওলাই যাব। এপটো ডাউনলোড কৰি ল'ব পাৰিব। নহলে মোৰ ডেসক্ৰিপশনৰ লিংক দিয়া আছে, তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰিব। আমি এই এপটোৰ জৰিয়তে আমি মোবাইল ৰিচাৰ্জ কৰিব পাৰিম, ডিটেইলছৰ ৰিচাৰ্জ কৰিব পাৰিম আৰু ইলেক্ট্ৰিচিটি বিল পে কৰিব পাৰিম। আৰু ইয়াত সকলো ধৰণৰ সুবিধা আছে। ইয়াত মোবাইল চাৰ্জ সকলো কৰিব পাৰিম, জিঅ', এয়াৰটেল, ভোডাফোন, আইডিয়া আদি সকলো, আৰু ডিটেইলছৰ সকলো, এয়াৰটেল, টাটা স্কাই, ডিছ টিভি আদি সকলো ৰিচাৰ্জ ইয়াত কৰিব পাৰি। আৰু একেবাৰে তলত যাব, তলত যোৱাৰ পিছত অফাৰত ক্লিক কৰিব। অফাৰত ক্লিক কৰাৰ পিছত ইয়াত কোনটো ৰিচাৰ্জত কিমান কেশবেক দিব এইটো ইয়াত দিয়া আছে। ইয়াত এয়াৰটেলৰ কিমান % কেশবেক দিব বা জিঅ' কিমান % কেশবেক দিব, ডিটেইলছৰ কিমান % কেশবেক দিব, ইয়াত সকলো দিয়া আছে। ইয়াত চাই ল'ব পাৰিব। তাৰপিছত ইয়াত কেশবেক মানে প্ৰতিটো ৰিচাৰ্জতে কেশবেক দিব পাৰ্চেণ্টেজ হিচাপে। মই জিঅ' ৰিচাৰ্জ এটা কৰি ইয়াত দেখুৱাইছোঁ। প্ৰথমতে মোবাইলত যাব, মোবাইলত যোৱাৰ পিছত জিঅ' কৰিছোঁ, গতিকে জিঅ'। তাৰপিছত ইয়াত ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিলোঁ। ছিলেক্ট কৰাৰ পিছত ইয়াত নাম্বাৰ ভৰাই দিব। তাৰপিছত কোনটো ৰিচাৰ্জ কৰিব সেইটো লিখি দিব বা চেক প্লেনত গৈ চাই ল'ব পাৰিব। তাৰপিছত ৰিচাৰ্জত ক্লিক কৰি কনফাৰ্মত ওলাব, কনফাৰ্মত ক্লিক কৰি দিলে ৰিচাৰ্জটো হৈ যাব। আৰু ইয়াত 199 ৰিচাৰ্জ কৰিলে 6.97 কেশবেক পোৱা গৈছে। যদি ইপেঅন ৰিচাৰ্জ এপটোৰ বিষয়ে জানি ভাল লাগিলে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই নেক্সট এটা ভিডিঅ'ত আলোচনা কৰিম কেনেকৈ ইপেঅনত মানি এড কৰিব লাগে, বেংক বা ডেবিট কাৰ্ডৰ জৰিয়তে বা UPI ৰ জৰিয়তে।